নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ অসম ভাওনা সমাৰোহ 2024 মণিকাঞ্চন ৰংগক্ষেত্ৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰ মাজুলী পোনপ্ৰথমবাৰৰ বাবে এইবাৰ এক ব্যতিক্ৰমী অনুষ্ঠান প্ৰথম দিনাৰ যি 500 সূত্ৰধাৰে নৃত্য প্ৰদৰ্শন কৰা হ'ব, এই 500 সূত্ৰধাৰে নৃত্যৰ এটি ভিডিঅ' আপোনালোকক প্ৰস্তুতিৰ এটি ভিডিঅ' আপোনালোকক আজি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কণ কণ শিশুসকলৰ দ্বাৰা যি 500 সূত্ৰধাৰ নৃত্য প্ৰদৰ্শন কৰা হ'ব তাৰ এটি ভিডিঅ'। এয়া চাওক আপোনালোকে সকলো আখৰা কৰি আছে। আৰু লগতে সকলো কৰ্মকৰ্তাই নিজৰ নিজৰ কৰ্মতে ব্যস্ত। এই ৰংগক্ষেত্ৰভাগ সুন্দৰভাৱে নিৰ্মাণ কৰিছে। লগতে এই গোলাপ বৰা বায়নদেৱৰ নেতৃত্বত আৰু তেওঁ সহযোগী অতিথ্যবৃন্দৰ সহযোগত এইবাৰ 500 সূত্ৰধাৰে নৃত্য আমি দেখিবলৈ পাম। তাৰ এটি আখৰা বৰ্তমান ৰংগক্ষেত্ৰত চলি আছে, তাৰ এটি ভিডিঅ' আপোনালোকক দিলোঁ। এই ভিডিঅ'ৰ যোগেদি অসমবাসী ৰাইজক সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। সকলো আহিব। মাজুলীত অনুষ্ঠিত হ'বলৈ গৈ আছে 2024 বৰ্ষত এইবাৰ অসম ভাওনা সমাৰোহ। 18 জানুৱাৰীৰ পৰা 28 জানুৱাৰী পৰ্যন্ত আৰু মাঘ মাহৰ 14 মাঘৰ পৰা 24 মাঘ পৰ্যন্ত 10 দিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ গুৰুজনাই দি থৈ যোৱা যি অমূল্য অৱদান ভাওনা, সেই ভাওনা প্ৰদৰ্শন কৰা হ'ব এই মাজুলী শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত মাজুলীবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হ'বলৈ গৈ আছে। সকলো আহিব। এয়া সকলোৱে প্ৰস্তুতি তুংগত, সকলো প্ৰস্তুতিৰ তুংগত। এয়া গোলাপ বৰা বায়নদেৱ, তেখেতৰ নেতৃত্বতে এইবাৰ এই 500 সূত্ৰধাৰ প্ৰদৰ্শন কৰা হ'ব। আৰু এই ভাওনা সমাৰোহ 2006 চনৰ পৰা অবিৰতভাৱে 2024 বৰ্ষ পৰ্যন্ত আমাৰ সকলোৰে স্বনামধন্য গুৰু আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী প্ৰভু ঈশ্বৰৰ নেতৃত্বতে অনুষ্ঠিত হৈ আহিছে তথা মাজুলীবাসী ৰাইজৰ সহায় সহযোগত এই অনুষ্ঠানভাগি সুচাৰুৰূপে পৰিচালিত হৈ আহিছে। গতিকে যিসকলে ভাওনা ইয়াতে চাবলৈ অহা নাই, যিসকল এই ভাওনাৰ পৰা বঞ্চিত হৈ আছে, আহিব, সকলোকে নিমন্ত্ৰণ জনাইছোঁ। দেখিবলৈ পাব সকলোৱে কিমান সুন্দৰভাৱে, কিমান সুকীয়াভাৱে ইয়াতে ভাওনা অনুষ্ঠিত কৰা হয়। এয়া পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক। চাওক, কণ কণ শিশু, তেনেই কণ কণ শিশু ওলাই আহিছে। এয়াই আমাৰ আচলতে ভাল লগা, এয়াই গুৰু সংস্কৃতি, শংকৰদেৱ গুৰুজনাই দি থৈ যোৱা এই অমূল্য অৱদান। ইমান সুন্দৰ এইটো পৰিৱেশ, যেন দ্বিতীয় বৈকুণ্ঠপুৰ। এয়া মূল নামঘৰ ভাগ আপোনালোকে দেখিবলৈ পাইছে। ব্যস্ত সকলোজন, কেনেদৰে এই অনুষ্ঠান ভাগি সুচাৰুৰূপে পৰিচালিত হ'ব সকলোৱে ইয়াৰ আলোচনা কৰিছে। আৰু যিসকলে ইয়াৰ দায়িত্ব দিয়া হৈছে তেওঁলোকে এই দায়িত্ব, নামঘৰ ভাগ নিৰ্মাণ কৰা, নামঘৰ ভাগ কেনেকৈ সজোৱা, যিসকল বিপণী আছে বিপণীসকল কেনেকৈ নিৰ্মাণ কৰা হ'ব, সকলোৱে নিজৰ নিজৰ কৰ্মত ব্যস্ত হৈ আছে। আৰু মই ব্যস্ত হৈ আছোঁ ভিডিঅ' কৰা। গতিকে মই পিছে নকৰা নহয়, সহায় সহযোগ আমিও কৰিছোঁ, কিন্তু অকণমান ভিডিঅ' কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু।
যাওক, আহিব সকলো, নিমন্ত্ৰণ জনাইছোঁ সকলোকে। পুনৰ আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি সকলোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। আৰু ভিডিঅ'টো কেনে পালে